বনবাৰবীসকল অৱশেষত অসমৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী ৰিম্পি দাসৰ বিয়া। জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰীগৰাকীৰ বিয়াৰ খবৰটো বৰ্তমান সময়ত সামাজিক মাধ্যমত খুবেই চৰ্চা লাভ কৰা দেখা গৈছে। আপুনি বাৰু জানেনে জনপ্ৰিয় অভিনেত্ৰীগৰাকী স্বামীজননো কোন আৰু তেখেতে কি কৰে? যদি জানিব ইচ্ছা কৰে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলকচোন ভিডিঅ'টোৰ মাজলৈ যাওক। হয়, অৱশেষত অসমৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী ৰিম্পি দাস বিবাহপাশত আবদ্ধ হ'বলৈ ওলাইছে গুৱাহাটী ৭ গাঁৱৰ বিনয় তালুকদাৰৰ সৈতে। জানিব পৰা মতে ব্যক্তিজন এজন গভৰ্ণমেণ্ট কণ্ট্ৰেক্টৰ এণ্ড ছাপ্লায়াৰ। লগতে জনাওঁ যে তেওঁলোকৰ এই বিয়াখন সম্পন্ন হ'ব মে' মাহৰ ৫ তাৰিখে। বনবাৰবীসকল আপোনালোকৰ বাৰু জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ অভিনয় চাই কেনে লাগে এবাৰ কমেণ্টত জনাবচোন। যদি জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ অভিনয় চাই ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।